তো নৱদাই গুণি দিয়ক আজি আমাৰ কিমান ইনকাম হৈছে। মানে কথাটো এনেকুৱা হ'ল মানে গাইজ, আমি যিহেতু দোকানখন পাৰ্মানেণ্টলি দিম আৰু আমি মানে গৰম হিচাপে মানে যিটো ভাবিছিলোঁ যে বহুত বেছি চেল হ'ব, লাভ হ'ব আমাৰ। এই স্বাগতমটো জিতু আছাম ব্লগছ। তো সকলোকে গুড মৰ্ণিং। আৰু আজি হৈছে মানে আমাৰ দোকানত 3 নম্বৰ দিন আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই একদম ৰেডি হৈ গ'লো দোকান দিব যাবৰ কাৰণে। আৰু প্ৰথম দিনে মানে আমাৰ ইনকাম কিমান হৈছিলে আপোনালোকক বাৰু ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছিলোঁ, আৰু 2 নম্বৰ দিনে মানে ভিডিঅ' বনোৱা নাই। তো আজি হৈছে মানে 3 নম্বৰ দিন। তো আজি 3 নম্বৰ দিনৰ দিনে আমাৰ বাৰু কিমান টকা ইনকাম হয়, কেনেকুৱা চলি আছে, আৰু লগতে মানে আমাৰ অলপমান আপডেট লৈ আহিছোঁ। যিহেতু আমি অনলি নেমু চৰ্বতে বিকি আছিলোঁ, এতিয়া মানে আমি লগত আৰু এটা বস্তু এড কৰিম বুলি ভাবিছোঁ, সেইটো হৈছে মানে তেতেলী টেঙা। তো আমাক মানে বহুত মানুহে কৈছিলে যে অনলি নেমু চৰ্বত দিব নালাগে, আৰু এটা বস্তু দিয়া, সেইটো হৈছে তেতেলী টেঙা পানী। তো আমি ধুনীয়াকৈ তেতেলী টেঙাৰ পানীটো লৈ লৈছোঁ, কাৰণ তেতেলী টেঙা দিলে মানে অলপমান ফ্লেভাৰটো আহে আৰু চৰ্বতটো আৰু বেছি সোৱাদ হয়। সেইটো কাৰণে মানে আমি তেতেলী টেঙাও এড কৰি দিলোঁ লগত। আৰু যিহেতু মই আপোনালোকক কৈ আছিলোঁ যে আমাৰ ডেইলি আপডেট দিম দোকানৰ কিমান টকা ইনকাম হয়, তো এনেকুৱাকৈ এখন বহি লিখি লৈছোঁ দোকানৰ হিচাপ বুলি। তো ইয়াতে মানে আমাৰ সকলোখিনি হিচাপ আছে, ধুনীয়াকৈ ইয়াতে লিখি দিছোঁ আমাৰ কিমান টকা খৰচা হ'ল, ইফালে লিখি দিছোঁ আৰু আমাৰ কিমান টকা ইনকাম হৈছে দোকানৰ পৰা। তো সেইখিনি বাৰু লিখি দিছোঁ। আমাৰ ফাৰ্ষ্ট ডে ইনকাম হৈছিল 450 টকা, আৰু ছেকেণ্ড ডে ইনকাম হৈছিল আমাৰ 750 টকা। আৰু আজি হৈছে মানে আমাৰ 3 নম্বৰ দিন, আৰু এই 3 নম্বৰ দিনৰ দিনা আমাৰ বাৰু কিমান টকা ইনকাম হয় সেইটো আপোনালোকক দেখুৱাম। আৰু আজি মানে বতৰটো বহুত বেছি ধুনীয়া হয়, কাৰণ ৰাতিপুৱাই মানে ৰ'দটো ওলাইছে, আৰু ৰ'দ যিমান ওলাব আমাৰ মানে বিক্ৰীও সিমান ভাল হ'ব। আৰু গাইছ মানে আপোনালোকক এটা কথা জনাওঁ যে আমি প্ৰথম দিনে যিখিনি জেগাত মানে দোকানখন দিছিলোঁ, সেইখিনি জেগাত মানে আমি নেক্সট ডে মানে দিয়া নহ'ল, মানে অৰ্থাৎ যোৱাকালি। তো যোৱাকালি যিহেতু মানে আমাৰ তাত দিয়া নহ'ল, তো বহুতে মানে আমাক জনাইছে আৰু ফোন কৰিও কৈছে যে তোমালোকে প্ৰথম দিনে য'ত দোকানখন দিছিলা তাত আমি গৈছিলোঁ কিন্তু লগ নাপালোঁ। মানে কথাটো এনেকুৱা হ'ল মানে গাইছ, আমি যিহেতু দোকানখন পাৰ্মানেণ্টলি দিম, তো সেইটো কাৰণে মানে আমাৰ জাগা মানে অলপমান ডিফাৰেঞ্চ হৈ আছে, কাৰণ যিহেতু আমি দোকানখন প্ৰথমবাৰ হিচাপে দি দিছোঁ, তো অলপমান মানে লোকচান হ'ব, কাৰণ আমাৰ খৰচ কিন্তু ভালেখিনি হৈছে, যিহেতু 6,000 মান টকা খৰচেই গৈছে। তো সেইকাৰণে আমি যিহেতু আমাৰ 6,000 খৰচাটো মানে ওলাব লাগিব, তাৰপিছতহে আমাৰ লাভটো পাম। তো সেইটো কাৰণে মানে প্ৰথমতে আমি জাগা কিছুমান লৈ দি আছোঁ। প্ৰথমতে মানে আমি ভাবিলোঁ বজাৰ লৈ দিম, আৰু যোৱাকালি যিহেতু মানে বুল্লুতৰ বজাৰ আছিল, তো তাত মানে আমি বুল্লুতৰ বজাৰতে দি দিছিলোঁ। আৰু আজি মানে যিহেতু ক'তো বজাৰ নাই, তো সেইকাৰণে আজি হাজোৰ মেডিকেলৰ ওচৰতে মানে দোকানখন দিম। তো এতিয়া আমাৰ দোকান দিব যাবৰ কাৰণে এইফালে গাড়ীও আহি গ'ল, এইফালে আমাৰ নৱ ছাৰো আহি গ'ল। তো ছাৰ কেনেকুৱা? আজি মানে ভাল লাগছে অলপ, কাৰণ ৰাতিপুৱা উঠি কি ৰ'দ দেখা পাইছোঁ। হয়, সেইটো একদম মানে মজা, আজি বতৰ একদম মজা বহিছে। আৰু এইফালে আমাৰ বস্তুৰ যোগাৰ সকলোখিনি ৰেডি। তো এতিয়া এইখিনি ধুনীয়াকৈ গাড়ীত উঠাই লয় আৰু আমি দোকান দিব যাব লাগে না কি? য়েছ। আৰু আগতে মানে আমি ৰ'দ দিলি মানে অলপমান বেয়া লাগিছিল হয় না, কিন্তু আজিকালি ৰ'দ দিলি মানে আমাৰ ভাল লগা আছিল। আৰু গাইছ মানে আমি এটা কথা ভাবিছিলোঁ যে আমাৰ বস্তুগিলা বাইকতে লৈ যাম বুলি, কিন্তু আমাৰ লগত মানে কেনেকুৱা কি শনি লাগি আছে গম নাপাওঁ, মোৰ গাড়ীৰ পামচাৰে হৈ গৈছে। সেইকাৰণে মানে গাড়ীত মানে বাইকত নিনি কেনে কি কৰিম, আমি নৱদাৰ গাড়ীতে লৈ যাম না কি? টেনশ্যন নাই ভাই, মই থাকি ৰাতিপুৱা আৰু স্পেচিয়েল থেংকছ মানে নৱদাৰ কাৰণে, কাৰণ নৱদাই মানে আমাক বহুতখিনিতে ছাপৰ্ট আৰু হেল্প কৰিছে মানে। তো এনেকুৱা ছাপৰ্ট কৰা মানুহ যদি আমাৰ লগত থাকে, তো আমাৰ দোকানৰ কোনো প্ৰব্লেমেই নাথাকে, মজা চলি থাকিব। তো এতিয়া আমি গাড়ীৰ ভিতৰত ধুনীয়াকৈ বহি লৈ বস্তু বাহিনী লৈ কাৰণে গৈ আছোঁ, কিন্তু আমাৰ লগত মানে এটা প্ৰব্লেম হৈ আছে। সেই প্ৰব্লেমটো মানে কি জানেনে গাইছ, এইফালে যে আমাৰ বাল্টিঙত পানী লওঁ, তো এই পানী লোৱা ব্যৱস্থাটো মানে ইমান এটা ভাল হোৱা নাই। তো পানী মানে কি হয়, ঠেচকাত পৰি যায়। তো আপোনালোকে কমেণ্ট কৰি জনাওকচোন, আমি মানে এই মিনাৰেল পানী ল'লে ভাল হ'ব না এনেকৈ বাল্টিঙত পানী লৈ গ'লে বেছি ভাল হ'ব, কমেণ্ট কৰি জনাবচোন। আৰু এই বাল্টিঙৰ পানী কিন্তু আপোনালোকে লেতেৰা পানী বুলি নাভাবিব দিয়ক, সেইটো মানে আমাৰ ঘৰৰ ফিল্টাৰৰ পানী হয়। আৰু ফাইনেলি গেছ আমি হাজো মেডিকেল আহি পালোঁ, আৰু এতিয়া ধুনীয়াকৈ দোকানখন আগতে দি লওঁ, আৰু বাকীখিনি তাৰপিছত আপোনালোকক জনাইছোঁ দোকানখন দি। তো ফাইনেলি আমাৰ দোকান সম্পূৰ্ণ একদম ৰেডি, আৰু দোকানখন দিয়াৰ লগে লগে মানে আজি এটা বস্তু ভাল লাগিছে, মানে কাষ্টমাৰ আহি গৈছে। তো কেনে লাগিছে ভাই? আজি বহুত বেছি ভাল লাগিছে, যিহেতু আজি ৰ'দ দিছে না, ভগৱানে চাথ দিব যে আমাৰ। হয়, তো দিলে বাৰু ভালেই হয়। এতিয়া বাৰু বেছি ভিডিঅ' কৰি নাথাকোঁ, কাৰণ যিহেতু কাষ্টমাৰখিনি বেয়া পাবও পাৰে না, সেইটো কাৰণে মানে মাজে মাজে আপোনালোকক দেখুৱাই থাকিম। আৰু আমাৰ লোকেশ্যনটো মানে সেইটোৱে, সেইখন হৈছে হাজোৰ মেডিকেল, আৰু হাজোৰ মেডিকেল ঠিক ফ্ৰণ্টে আমি দোকানখন দি দিছোঁ। সেইদিনাখনে মানে যেনেকৈ দিছোঁ আজিও ঠিক তেনেকৈ মানে দিছোঁ।
আৰু এইফালে আমাৰ গৌৰী ব্লগছ আহি পেলাই ৰামদিয়াৰ পৰা তো আমাৰ হয় মানে এনে চৰপাত খাই কেনেকুৱা লাগিছে এতিয়া কি স্কুলত আহিছিলে নেকি ঠিকে আছে দিয়া ভাল লাগিলে আহাৰ কাৰণে আহিব আৰু কেতিয়াবা ঠিক আছে তো বৰ্তমান বাৰু আমাৰ দোকান ঠিকে ঠাকে চলি আছে দুই এটা মাজে মাজে কাষ্টমাৰ আহিও আছে আৰু এইফালে আমাৰ আহি গ'ল এইবাৰ লগৰে এজন ৰাজা তো কেনেকুৱা ভাল লাগছে বাকী বাৰু চৰপাত বাৰু খালি কেনেকুৱা টেষ্ট সঁচাকৈ ভাল লাগছে গৰমত মানে অলপমান ঠাণ্ডা কিবা বস্তু কম পইচাত খাব বিচাৰিলে আপোনালোকে নেমু পানী খাব বিৰাট ভাল লাগে টেষ্টটো ভাল আৰু এনাৰ্জিও পাব এইটো ষ্টিং খাই গ'লে আমাৰ শৰীৰটো কম আৰু আজি এটা চৰপাতটো খাই কিবা এটা গম পাইছে নে আমি যে এই তেতেলী ফ্লেভাৰটো দিছোঁ তো কেনেকুৱা লাগিছে আজি কিন্তু তেতেলীটো দিয়াৰ কাৰণে কালিত কৰি আজি আৰু বেছি ভাল লাগিছে এনেকৈ বনাই থাক আগবাঢ়ি যা ভাই আগবাঢ়ি যা জীৱনৰ উন্নতি কৰ তো থেংক ইউ ভাই আৰু গাইছ আজি মানে ৰ'দটো হিচাপে ইমান এটা মানে কাষ্টমাৰো নাই মানে দিছি কিন্তু কাষ্টমাৰ নাই মানে আমাৰ এইটো জেগাত যদি বেছি এটা ইমান এটা চেল নহয় তেনেহ'লে আমি বেলেগ জেগাত দিম কাৰণ বৰ্তমান আমাৰ জানেইতো আমাক এইটো লাগে এইটো পইচা তো মানে আমি য'তে পইচা বেছিকৈ পাম মানে ত'তে দোকানটো আৰম্ভ কৰিম নাই কি তো এতিয়া বাজিলে 2:44 আৰু বৰ্তমান বাৰু আমাৰ দোকান ঠিকে ঠাকে চলি আছে মানে এটা কথা কি জানা নাই গাইছ এই নেমুৰ বিজনেছটো যি আছে মানে দুজন তিনিজনে লগ লাগি যদি দিয়ে মানে ইমান এটা খাচ নহয় আৰু যদি অকলে দিয়ে তেনেহ'লে দিব পাৰি আৰু চলি যায় মানে নিজৰ খৰচাটো ওলোৱাৰ কাৰণে আৰু আমি মানে গৰম হিচাপে মানে যিটো ভাবিছিলোঁ যে বহুত বেছি চেল হ'ব লাভ হ'ব আমাৰ কিন্তু ইমান বেছিও লাভ নহয় আৰু লগতে এই ঠাইখিনিত মানে দিনৰ প্ৰায় 11টাৰ পৰা 1টামান বজালৈকেহে মানুহ হয় তাৰপিছত মানে বাকী টাইমতে মানুহ নাথাকে তো যিখিনি টাইমত মানুহ হয় সেইখিনি টাইমতে যি বিক্ৰী হ'ল আৰু বাকী টাইমখিনিত মানে এনেই আৰু বহি থাকিব লাগে বাকী বাবু দোকান দি কেনেকুৱা লাগছি দোকানী ভালে লাগছে কিন্তু মানুহ চাগে নহ'লে আৰু মন চন বেয়া হৈ যায় তোৰ কেনে লাগছি কেনে মানে এই 2 দিনে দিলোঁ আমি ইয়াতে মানে 2টামান বজাৰ পিছত পৰা আৰু মানুহটো মানে কমি যায় একদম তো বৰ দুখৰ দোকান দিয়াৰ হেঁপাহ আছিল এতিয়া কেনে লাগিল হেঁপাহটো এই কি কবি তো গাইছ এতিয়া যিহেতু মানে অলপ মানুহ দুনো কম তো ভাবিলোঁ আমি মানে পেটটো পূজা কৰি লওঁ বাকী ইহঁত দুটাক খাব যাব দিছোঁ তাত খাই আছে তো ইহঁতৰ খাৱা হ'লি মানে মই খাব যাম আৰু ইহঁত দুটাক মানে কেতিয়াবাৰ পৰা খাবলৈ যাব কৈছিলোঁ কিন্তু ইহঁতে কৈ আছে কি আমি নাখাওঁ কাৰণ আজি মানে বেপাৰ ভাল হোৱা নাই তো মই কি কৈছোঁ যে মোৰ পইচা ল মোৰ পইচা দিয়ে খাই তো এনেকৈ নহয় না যে বেপাৰ লছ হ'ব আমি নাখোৱাকৈ থাকিম তো বেপাৰ লছ হ'লেও মানে আমি খাব লাগিব বেপাৰ ভাল হ'লেও মানে আমি খাব লাগিব নাখাওঁকৈতো থাকিব নোৱাৰি না আৰু মানে যিহে ডাঙৰ দিন এই ডাঙৰ দিনত যদি লগানে থাকোঁ একেবাৰে গোটেই বেমাৰ হৈ যাব সিহঁত দুটা মানে খাই আহিল তো তহঁত দুটাই মানে কি খালি পৰঠা খালি না কেইটকাকৈ লৈছি 25 তো এতিয়া মানে ইহঁত দুটাক দোকানত থাকিব দি মই মানে পেট পূজাটো কৰি আহোঁ আৰু এইফালে মানে গাড়ী বহুত অহা যোৱা কৰি থাকে তো এইফালে আমাৰ ৰুটি আৰু লগতে অমলেট আৰু এইফালে চব্জি ধুনীয়াকৈ দি দিলে আৰু সঁচাকৈ মানিব লাগিব এই দাদা বাইদেউ দুইজনক মানে এই পচন্দ গৰমতো জুইৰ তাপ সহ্য কৰি মানে মানুহক এনেকুৱাকৈ বনাই খুৱাই আছে তো এয়াই চাগে জীৱন তো ৰুটি খাই মজা লাগিল তো আপোনালোকৰ যদি কেতিয়াবা আমাৰ চন্দ্ৰমাৰ পিনে আহে তো এইখন দাদাৰ দোকানত সোমাব মজা বনাই মানে কম দামতে 25 টকা লৈছে এখন পৰঠাত তো বম লাগিছে এইখন আহিছে চন্দ্ৰমা আৰু চন্দ্ৰমাৰ ঠিক ফ্ৰণ্টতে আছে এই দাদাৰ দোকানখন তো আহি যাব আপোনালোকে তো গাইছ এতিয়া মানে বতৰটো একদম কেম্বাকে আহিছে এইফালে চাব পাৰে বৰষুণ আহিব নেকি ভাই কি হ'ব বৰষুণ আহিব দেখোন এতিয়া ঘৰত যাবলৈ গৈ উপায় নাই আৰু তহঁতে যে ইমান টাইম থাকিলে কিবা বিক্ৰী কৰিলি নে নাই 20 টকা তো ঠিকেই আছে বাৰু দেই দাদাই খাইছে বোলে তো দাদা চৰপাতটো খাই কেনে লাগিছে তো গাইছ এতিয়া কি হয় গম নাপাওঁ বাৰু যদি বৰষুণ আহে তো আমি দোকানখন বন্ধ কৰি এতিয়া মানে লাহে লাহে আন্ধাৰ হৈও আহিল আমি মানে নৱদাক ফোন কৰি কেনে মাতি দিছোঁ সি বাৰু আহি আছে আৰু সি অহাৰ লগে লগে আমি মানে ডাইৰেক্ট ঘৰত গুচি যাওঁ নৱদাও আহি পেলাই আৰু আমি ধুনীয়াকৈ গাড়ীত মানে বস্তুবিলাক ভৰাই ল'লোঁ আৰু এতিয়া ঘৰত যাওঁ বাকী নৱদাৰ গাড়ী মানে কেনেকুৱা চলি আছে মোটামুটি আৰু টাকাত তহঁতৰ নিচিনা হৈ আছে এতিয়া আমি ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু বস্তুবিলাক ইয়াতে থলোঁ এতিয়া ধুনীয়াকৈ চাফা কৰি থ'ব লাগিব যিহেতু অহাকালি আমি বজাৰত দোকান দিম আৰু এইফালে হাতত মোৰ আছে পইচা তো এতিয়া আপোনালোক গোটেইখিনি হিচাপ বাৰু দেখুৱাইছোঁ আৰু এইফালে আমাৰ নৱদাও ঘৰত যাব বোলে তো নৱদাই গুণি দিয়ক আজি আমাৰ কিমান ইনকাম হৈছে ইটাই নেকি হয় গীতাই কম লাগছে দেখোন কমেই আৰু কি কৰিবি আৰু উপায় নাই 2 4 5 6 7 তো একাউন্টৰ গিলা কয় একাউন্টছতো আছে একাউন্টছত মানে টোটেল 700 रुपया হৈছে আৰু 700 रुपया হৈছে তো আজিৰ ইনকাম আমাৰ এই 700 আৰু অনলাইনত আছে বাৰু 100 মান হ'ব চাগে তো 800 বুলি ধৰিব পাৰি আৰু না এয়া হৈছে আজি আমাৰ 3 নম্বৰ দিনৰ ইনকাম আৰু অহাকালি আমি গৈ আছোঁ মানে বৰামবৰ বজাৰত তো তাত মানে দোকানখন দিম তো আজিলৈ ইমানে আৰু যিসকলে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে বেল আইকনটো দিবাই দিব যাতে মোৰ নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে তো আজিলৈ মানে বাই বাই জয় আই অসম।